Hey everyone, কি খবৰ আপোনালোকৰ আশা কৰো সবৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো বহুত বেছি ভাল আৰু ৰাতিপুৱা ইমান কলি দি আছে চাওক আৰু আজি যাবলৈ ওলাইছো পিকনিক আৰু পিকনিকটো ক'ত হ'ব আপোনালোকে থাম্বনেল টাইটেল দেখিটো গমে পাইছে হাঁহিব দেখাম যেহেতু আমাৰ ডিপাৰ্টমেন্টৰ পৰা যাব আৰু আপোনালোকক দেখাই থাকিম এতিয়া বাছখন আহিব এতিয়া বাজি আছে মানে 7 বাজিব 7 বাজি 14 মিনিট আৰু এতিয়া আমি যাও তো বলক আজিৰ যাত্ৰাটো আপোনালোকক যেতিয়া মানে আহিবালো আমি মাটিয়া আৰু মানে হিৰক দাদাই আমাক থবলৈ আহিল আৰু দেউতাই আহিছিল গাড়ীত আৰু এতিয়া ৰিংকু আছে ৰিংকুক লৈ আহিছো লগতে এয়া মোৰ বান্ধৱী আজিদা আমি মানে একদম যাবলৈ ৰেডি আৰু কণিকা আহিয়ে মানে তাইৰ ঘৰ ইয়াতে কিন্তু আহিয়ে মানে ইমান তাইক ৰখিব লাগে আৰু তাৰ পিছত আমি যাম আৰু আপোনালোকক মানে কোন আহিবালো কণিকা বহুত টাইমৰ পিছত ৰখাই কিনে এতিয়া আহি আছে আৰু ইয়াতে মানে ফটো উঠাত ব্যস্ত বহুত ব্যস্ত পিকনিক যোৱাৰ কথা যে তাইক চাইলা বহুত কেনেকুৱা লাগিছে লগত মানে ইমান দিন আছিল তো আপোনালোকে দেখা পোৱা নাছিল তাৰ কাৰণে আৰু ইয়াতে আমি ৰখি আছো আৰু যিহেতু জুই পৰি আছিল এয়া জুই থৈ একদম নোহোৱা হৈ গ'ল আৰু আমাৰ বাছখন মানে আহিয়ে মানে ইমান ৰাতিপুৱা আমি উঠিছিলে কিন্তু এতিয়ালৈকে মানে আহিয়ে পোৱা নাই আৰু এইখন এখন মানে সদায় যোৱা বাছ আৰু এইখনতো যাবই আৰু আমাৰ বাছখনে এতিয়ালৈকে আহি পোৱা নাই আৰু বহুত নিয়ৰ ভৰি আছে আপোনালোকক দেখাইছিলোঁ তেতিয়া মানে একোৱে চিনিয়ে নাপায় আমি আহোঁতেতো একোৱে চিনি নাপাইছিলোঁ আৰু ইয়াতে ৰিল ব্যস্ত তো গাইজ এতিয়া মানে আহি পালোঁ আমি কলেজ আৰু কলেজত আহি কিনে এয়া কংকনা ওলাই আহিছে কংকনা ক'ৰ পৰা ওলাই আহিছা মই ঘৰৰ পৰা ওলাই আহিছে এই ৰাতিপুৱা কেইটা বজাত আহিছা 7টা একদম গোটেইবিলাকে আৰু ইয়াক চবেই মানে একদম এতিয়া আমাৰ কলেজখনত কোনো নাই যিহেতু আমি আজি বম ঘূৰিম কলেজখনত আৰু অকণমান টাইম ইয়াতে ৰখি কিনে যাম আৰু আমি মানে এনে আৰু অলপমান নামিছোঁ গোটেইবিলাকে গাইজ এতিয়া আমি গোটেইবিলাকে যাত্ৰা আৰম্ভ কৰিলোঁ কলেজৰ পৰা আকৌ আৰু গোটেইবিলাকে নাচি নাচি গৈ আছোঁ লগতে আপোনালোককো ধুনীয়াকৈ দেখাই আছোঁ তো গতিকে আপোনালোকে চাই থাকক নাই আৰু সেয়া মানে চিটত মানে বহি মানে মানুহবিলাক নাই আকৌ কণিকা মানে আমি গোটেইবিলাকে নাচি আছিলোঁ যিহেতু থিয় দি আছোঁ তো চাই থাকক যেতিয়া মানে আমি আহি পালোঁ আৰু চাওক একদম বাছ খালী হৈ গ'ল আৰু এতিয়া আমি ড্ৰেছ একদম চেঞ্জ কৰি লৈ ল'লোঁ যিহেতু ইয়াতে মানে ৰ'দ চ'দ দিছে আৰু তাৰ কাৰণে এতিয়া চবেই মানে যাবলৈ এতিয়া মানে নামিম আমি বাকী মানে চবেই নামিছে আৰু এতিয়া আমি নামো আমি পিনে দেখাই থাকিম আপোনালোকক প্লেচটো দেখাম ধুনীয়াকৈ আপোনালোকে শেষলৈকে চাই থাকিব আৰু বহুত এনজয় কৰি আহিলোঁ আৰু আগলৈকে কি হ'ব আপোনালোকক দেখাই থাকিম এতিয়া মানে আমি হাঁহিমত আহি পাইছোঁ আৰু চাওক গাড়ী চাৰিওফালে আমাৰ আহি পাওঁতে মানে 10:30 বাজিয়ে গ'ল আৰু এতিয়া আমি আমাৰ য'ত মানে খানাটো খাম তাৰলৈকে গৈ আছোঁ আৰু লগতে দেখাই থাকিম আপোনালোককো আমাৰ হৈছে এতিয়া ব্ৰেকফাষ্ট টাইম আৰু ব্ৰেকফাষ্টৰ কাৰণে মেম আৰু আমাৰ গোটেইখিনি মিলি মানে এতিয়া যোগাৰ কৰি আছোঁ বস্তুবিলাক আৰু ব্ৰেড জেলি কণী আৰু আপেল চাপেল এনেকৈ খাম আৰু আপোনালোককো দেখাই দিছোঁ আৰু গোটেইবিলাকে মানে কামত ব্যস্ত যিহেতু খানা খাই আকৌ যাব লাগিব ঘৰলৈ আমাৰ মানে শাক পাচলিবিলাক তাৰ মানে পৰ্ব চলি আছে এইফালে মানে বনাবৰ কাৰণে এয়া মানুহবিলাকে ৰখি আছে এইফালে আৰু মেমহঁতে আহিছে ছাৰ মেমহঁতে এইফালে শাক চব্জি কাটি আছে আৰু আমি মানে এতিয়া মানে আমাৰ কৰিব লগা কাম নাই তাৰ কাৰণে মানে ইয়াতে আহিলোঁ ফটো চটো উঠোঁ লগতে আপোনালোককো দেখাওঁ ভিডিঅ' আৰু চাওক পানীৰ ইমান ধাৰ আৰু ইহঁতে মানে ফটো উঠি আছে ইয়াতে আৰু এই মানে ফটো মাৰি আছে ফটোগ্ৰাফাৰ বুলি ক'লেও ভুল নহ'ব মানে আৰু সৰু ল'ৰা ছোৱালী কিন্তু আমাৰ জোতা আছে মই নুমুমিব পৰা নাই এয়া আৰু হাইখন ব্ৰিজ আছে ব্ৰিজখনতো যাম আপোনালোকক দেখাম ধুনীয়াকৈ ব্ৰিজৰ ওপৰৰ পৰা আপোনালোকে ভিউটো দেখাম লগতে আপোনালোকক ধুনীয়াকৈ ভিডিঅ' কৰিও দেখাম আপোনালোকে চাব আৰু সেইবিলাক মানুহক চাওক ইমান মানুহবিলাকে উঠি আছে আৰু আমিও যাম লাহেকৈ আপোনালোককো দেখাই থাকিম যেতিয়া মানে আমি আহি
তলত আৰু ইফালে মানে পিকনিক পাৰ্টিবিলাক ইয়াতে মানে আছে আৰু আমিও আহিছোঁ এতিয়া মানে আমি ওপৰলৈকে গৈ আছোঁ এয়া পাহাৰৰ ওপৰত আৰু যি গান বাজি আছে একদম কপিৰাইট লগাটো একদম খাটাং তাৰ কাৰণে মই মাজে মাজে মিউট কৰি দিম আৰু ভইচ অভাৰ কৰি দিম আছে এইফালে আৰু আমি ব্ৰিজতে যাওঁ নে ওপৰলৈকে যাওঁ দেখাম আপোনালোকক আৰু এতিয়া আমি ব্ৰিজৰ সেইটো বাৰে যাম আৰু ইমান ভিৰ 10জনকৈ আহিবলৈ দিছে আৰু মানে এইফালৰ পৰাও যাব দিছে সেইকাৰণে মানে ইমান এটা লোড ল'ব নোৱাৰে ব্ৰিজখনে তাৰ কাৰণে ইমান মানে ভিৰ আমি বহুত দেৰিকৈ গৈহে পালোঁ পিছত চাই থাকোঁ আমি মানে ব্ৰিজৰ ওপৰত একদম তলৰ ভিউটো ধুনীয়াকৈ দেখা পায় আমি মানে বহুত ঘূৰি আহিলোঁ এতিয়া মানে পাছত অকণমান আৰু এতিয়া আমি বাছৰ পৰা নামি আহিলোঁ যিহেতু ভাত খোৱা টাইম হৈ গ'ল আৰু লাষ্ট পিকনিক আজি বহুত ভাল লাগিছে আহি বহুত এনজয় কৰিলোঁ আৰু এইফালে হৈছে ডান্স আৰু আপোনালোকে ডান্সটো চাওক বহুত পাৰ্টি আহিছে তাৰপিছত গোটেইবিলাকৰ আমাৰ ডান্স কৰা হৈ গ'ল আৰু যিহেতু গোটেইবিলাক আইটেম দেখাব নোৱাৰোঁ তাৰ কাৰণে এয়া হৈছে মাংস আৰু দুটামান আইটেম দেখাই দিম আৰু আজিৰ স্পেচিয়েল এটা আছে বেঙেনা পিটিকা লগতে কণী দি কিনে বনাইছে ধুনীয়াকৈ আৰু এয়াই হৈছে আৰু এতিয়া আমি খাবলৈ বহিলোঁ আৰু এতিয়া দেখাই আছোঁ কি ভালকৈ আইটেম আছে সেইবিলাক ভালকৈ ধুনীয়াকৈ দেখাই আছোঁ কেনেকুৱা লাগিছে আৰু এতিয়া আমাৰ খোৱা লোৱা হ'ল আৰু এতিয়া ছাৰ মেম আৰু লগতে ছিনিয়ৰখিনিয়ে বহিছে খাবলৈকে আৰু এতিয়া খাই লৈ পিনে আকৌ আমাৰ ঘৰলৈকে যাত্ৰা আৰম্ভ আৰু এতিয়া গোটেইবিলাকে নাচি গৈ আছে যিহেতু ময়ো অকণমান নাচোঁ লগতে আপোনালোকক অকণমান ভিডিঅ'ত ভিডিওটা চাব দিছে আর কি চাবাই আৰু